নমস্কাৰ সকলোলৈকে। মই মোৰ চেনেল আশালৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ নতুন এটি ৰেচিপি। সেইটো হৈছে কচু থুৰ, কণ বিলাহী আৰু মচুৰ দালি। কচু থুৰ বেয়া পোৱা মানুহ তেনেকৈ নায়েই চাগে। সকলোৱে কচু থুৰ খাই ভালেই পায়, নানা ধৰণে বনাই খাব পাৰে। আজি মই কচু থুৰ নতুন এটা ৰেচিপি লৈ আহিছোঁ। এনেকৈ মই কেইবাবাৰো বনাই খাইছোঁ, খুব ভাল লাগিছে মোৰ। ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ব'লকচোন চাওঁ কেনেকৈনো মই কচু থুৰ, কণ বিলাহী আৰু মচুৰ দাইল দি বনালোঁ। ভিডিঅ'টো চাওঁগৈ আৰু সকলোৱে শেষলৈকে ভিডিঅ'টো চাই থাকিব বুলি আশা কৰিলোঁ। এয়া মই কচুখিনি ধুই পিনে এনেকৈ কাটি লৈছোঁ, বইল কৰি লোৱা নাই। লগত মই এটা পিঁয়াজ কাটি লৈছোঁ, কেঁচা জলকীয়া লৈছোঁ 2টা, তাত লৈছোঁ কণ বিলাহী আৰু লৈছোঁ শুকান জলকীয়া লৈছোঁ 3টা আৰু জালুক লৈছোঁ। তাৰপিছত দালিখিনি মই এনেকৈ অলপ বইল কৰি ল'ম। একেবাৰে সম্পূৰ্ণ বইল কৰিব নালাগে, অকণমান 50% দালিখিনি অকণমান বইল কৰি ল'ব লাগে। আৰু এয়া দালিখিনি দেখিছে মই কিমানকণ সিজাই লৈছোঁ। এতিয়া দালিখিনি মই নমাই থৈ ল'ম। ইমানখিনি সিজালেই হৈ গ'ল দালি, বেছিকৈ সিজি গ'লে বেয়া লাগিব। এতিয়া মই কেৰাহীখন পাতি দিছোঁ, পাতি দি অলপ গৰম হ'ব দিছোঁ। এতিয়া দি দিছোঁ মিঠাতেল। এতিয়া তেল দি দিছোঁ। মিঠাতেলখিনি ঘৰৰ হয় দেই এইখিনি। তাৰপিছতে ঘৰৰ খাটি মিঠাতেল আছিলে, তাতে মই অকণমান জিৰা দি দিছোঁ 2টামান। তাৰপিছত শুকান জলকীয়া দি দিছোঁ 4টা দি দিছোঁ। ইয়াতে মই অকণমান তেজপাত দি দিছোঁ, এখিলা ছিঙি দিছোঁ তেজপাত কেইখিলা। তাতে এইখিনি মই ধুনীয়াকৈ অকণমান গেছৰ ফ্লেমটো সৰু কৰি ৰাখিব, নহ'লে জিৰাখিনি বেছিকৈ জ্বলি গ'লে খাবলৈ বেয়া লাগিব। তাতে এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজ দি এতিয়া এইখিনি মই অলপ দেৰি ভাজি থাকিম, পিঁয়াজখিনি ৰঙচুৱা হৈ যোৱালৈকে। অলপ গেছ তেনেকৈ কৰি 3 মিনিটমান এনেকৈ 2 মিনিট তেনেকৈ ভাজিলেই হৈ গ'ল। ৰঙচুৱা হৈ যোৱালৈকে পিঁয়াজখিনি ভাজি আছোঁ। এতিয়া দেখিছে পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। মই এতিয়া কচুখিনি ঢালি লৈছোঁ। কচুখিনি আচলতে মই বইল কৰি লোৱা নাই দেই। বইল কৰি ল'লে কচু যিটো আইৰণ হয় সেইটো গুচি যায়। সেইটো কাৰণে মই কচুখিনি ধুই লৈ পিনে এনেকৈ মিহিকৈ কাটি লৈছোঁ ধুনীয়াকৈ এনেকৈ। এতিয়া অকণমান মই ভালকৈ লৰাই মেলি ধুনীয়াকৈ তেলখিনি গোটেই কচুখিনিত লাগি যোৱাকৈ, পিঁয়াজ তেল আৰু জলকীয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি যোৱাকৈ মই অলপমান লৰাই আছোঁ ধুনীয়াকৈ। 2 মিনিটমান এনেকৈ লৰোৱাৰ পিছতে, লৰাই শেষ হোৱাৰ পাছতে মই এতিয়া ধুনীয়াকৈ অকণমান ঢাকি দিম। এতিয়া মই একো দিয়া নাই, অলপ 3 মিনিটমান এনেকৈ অলপ সিজিবলৈ দিম। তেতিয়ালৈকে মই আদা নহৰু অকণমান মই খুন্দি লৈছোঁ, কিয়নো এইটো ৰেচিপিত আদা ৰচুনটো মিক্সিত দিলে ভাল নালাগে। এনেকৈ খুন্দনাত খুন্দি পিনে দিলেহে বেছি ভাল লাগে কচু এনেকৈ মচুৰ দালিৰ লগত বনালে। সেয়ে মই খুন্দনাত এনেকৈ খুন্দি দিছোঁ। এতিয়া মই ঢাকনখন উলটি আকৌ এবাৰ মই লৰাই দিছোঁ। এই কচুখিনি এতিয়া পমি গৈছে। এতিয়া ইয়াতে মই অকণমান লৰাই লৈ এতিয়া ইয়াতে মই এতিয়া নিমখ দিম। এয়া নিমখ দিছোঁ মই, নিমখ অলপ দি দিছোঁ। নিমখটো আপোনালোকে কচু পৰিমাণটো চাই আন্দাজমতে দিব। মই কচু একমুঠি লৈছোঁ, মোৰ হাতেদি একমুঠি। এতিয়া হালধি দিছোঁ, হালধি দি দিছোঁ। এতিয়া হালধি দিছোঁ। এতিয়া অকণমান মই জিৰা পাউডাৰ অলপ দি দিছোঁ, আৰু গোটা জিৰা মই মিক্সিত পিচি পিনে পাউডাৰ বনাই লৈছোঁ। এতিয়া অকণমান ধনিয়া গুড়ি দি দিছোঁ। ধনিয়া গুড়ি দিয়াৰ পাছত মই এতিয়া অকণমান আকৌ লৰাই দিম।
এইখিনি মছলাখিনি ধুনীয়াকৈ মিক্স হোৱাৰ কাৰণে মই আকৌ লৰাই আছোঁ। মই ধুনীয়াকৈ মিক্স হৈ যোৱালৈকে মছলাখিনি লৰাই থাকিব লাগে। 1 মিনিটমান লৰাই থাকিলেও হৈ গ'ল। তো ধুনীয়াকৈ মিক্স হৈ যোৱালৈকে মছলাখিনি ধুনীয়াকৈ নিমখখিনি ধুনীয়াকৈ মিলি কচুখিনিৰ লগত মিলি যোৱাকৈ এতিয়া মই গেছৰ ফ্লেমটো কিন্তু সৰু কৰিব। এতিয়া মই আদা ৰচুনখিনি যিখিনি খুন্দি লৈছিলোঁ সেইখিনি অলপ দি দিছোঁ। এতিয়া সেইখিনি দি এতিয়া মই আকৌ লৰাই দিম ধুনীয়াকৈ। আদা নহৰুখিনি আকৌ মিলি যাবলৈ কচুৰ লগত ধুনীয়াকৈ দেখিছে। এতিয়া মই লৰাই আছোঁ। জালুক লৰাই লৈ মই ঢাকন মাৰি দিলোঁ। এতিয়া মই জালুকখিনিও মানে খুন্দনাতে খুন্দি ল'ম। জালুকখিনিও মানে মই এইটো ৰেচিপিত মই জালুকটো মিক্সিত দিয়া নাই। জালুকখিনি খুন্দনাত খুন্দি মই ৰাখি দিলোঁ। এতিয়া আকৌ মই লৰাই চাইছোঁ। দেখিছে কচুখিনি সিজিবলৈ আৰম্ভ কৰিলেই। এতিয়া ধুনীয়াকৈ অকণমান তলত লাগি ধৰিছে। একো নাই, গেছৰ ফ্লেমটো সৰু কৰি আকৌ ৰাখি দিলেই হৈ গ'ল। দেখিছে কচুখিনি ধুনীয়াকৈ সিজি গৈছে। কিন্তু কচু সিজিবৰ কাৰণে বেছি সময় নালাগেই। সেইটো এনেকৈ এতিয়া মই জালুক দি দিম। জালুকখিনি দি দিম। এনেকৈ জালুকখিনি দি দিলোঁ মই। এতিয়া মই কচুখিনি অলপ সিজিলেই 80% মান কচুখিনি সিজিয়ে গৈছে। এতিয়া মই মচুৰ দালিখিনি দি এতিয়া লৰাই দিছোঁ। মনত ৰাখিব গেছৰ ফ্লেমটো সৰু কৰি ৰাখিব, নহ'লে তলৰ পৰা লাগি ধৰিব কেৰাহীত। এতিয়া আকৌ মই ঢাকন মাৰি দিছোঁ। ঢাকন মাৰি দি আকৌ মই 1 মিনিটমান ৰাখি ঢাকনখন আকৌ মই লৰাই দিছোঁ। লৰাই থাকিব 1 মিনিটমান 2 মিনিটমান মূৰে মূৰে লৰাই থাকিব লাগিব। লৰাই দিছোঁ। দেখিছে কচু আৰু মচুৰ দালিখিনি ধুনীয়াকৈ মিলি গৈছে। তাতে মই এতিয়া কণবিলাহীখিনি দি দিছোঁ। কণবিলাহীখিনি ফালি ল'বও পাৰে। মই ফালি নল'লোঁ কাৰণ কণবিলাহী সিজিবলৈ বেছি টাইম নালাগে। সিজাৰ পিছত মই হেতাখনেদি ধুনীয়াকৈ ভাঙি দিম বিলাহীখিনি। সেয়ে মই এতিয়া কণবিলাহীখিনি দি পিনে এতিয়া অলপ লৰাই দি আকৌ মই 5 মিনিটমান আকৌ মই ঢাকন মাৰি দিম। লৰাই লৈ ধুনীয়াকৈ মই এতিয়া আকৌ 5 মিনিটমান এনেদৰে ঢাকন মাৰি দিছোঁ। আকৌ 5 মিনিটমানৰ পাছত মই এতিয়া আকৌ চাইছোঁ যে বিলাহীখিনি ধুনীয়াকৈ সিজি গৈছে। মই এতিয়া হেতাখনেদি বিলাহীখিনি ধুনীয়াকৈ ভাঙি দিছোঁ। দেখিছে এনেদৰে ধুনীয়াকৈ মই ভাঙি দি এতিয়া কচু আৰু মচুৰ দালিখিনিৰ লগত বিলাহীখিনি ধুনীয়াকৈ মই মিক্স কৰি দিম। এনেকৈ দেখিছে মিক্স কৰি দিলোঁ মই। এতিয়া মিক্স কৰি দিয়াৰ পিছত অকণমান মই গৰম পানী দি দিছোঁ। অকণমান গৰম পানী নহয়, পৰিমাণটো চাই পিনে দিব। মই 1 কাপমান গৰম পানী দি দিছোঁ কাৰণ কেলৈ আকৌ উতলিব লাগিবতো। উতলি পিনে অকণমান মই মানে গ্ৰেভি টাইপৰ মানে কৰি দিম। একেবাৰে ভজা টাইপৰো নহয়, একদম জোল টাইপৰো নহয়, গ্ৰেভি টাইপৰ। এনেদৰে খালে ভাল লাগে। এনেকৈ এতিয়া মই ঢাকন মাৰি দিলোঁ। ঢাকন মাৰি দি অকণমান গেছৰ ফ্লেমটো ডাঙৰ কৰি দিছোঁ উতলিবৰ কাৰণে। আকৌ এবাৰ মাজতে মই চাইছিলোঁ, অকণমান উতল আহোঁতে মই ঢাকনখন খুলি পিনে আকৌ চালোঁ কেনেকুৱা হৈছেনো। এবাৰ লৰাই দিলোঁ আকৌ। এতিয়া 10 মিনিটমান মই এনেদৰে ঢাকন মাৰি ৰাখি দিলোঁ। 10 মিনিটমানৰ পাছত আকৌ মই এনেদৰে ধুনীয়াকৈ উতল আহি গৈছে। এয়া পানীখিনিও ধুনীয়াকৈ শুকাই গৈছে। শুকাই অকণমান শুকাই পিনে অকণমান হেৰি হৈ গৈছে। তাৰপিছত এতিয়া মই ধুনীয়াকৈ কেঁচা জলকীয়া 2টা আৰু মান ধনিয়া কাটি দিছোঁ। কেঁচা জলকীয়া 2টা একেবাৰে শেষত এনেকৈ দিলে মানে গন্ধটো ধুনীয়া আহে, ভাল লাগে। আৰু মই মান ধনিয়া দিছোঁ। এয়া মান ধনিয়া দি এতিয়া মই লৰাই দিম। লৰাই দি পিনে এয়া দেখিলে কচু চব্জি মোৰ হৈ গ'ল। ধুনীয়াকৈ মোৰ কচু চব্জিখিনি অকণমান মই হোৱাৰ পাছতে অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ 10 মিনিটমান। তেতিয়ালৈকে মই পদিনা চাটনি এখন বনাই ল'লোঁ। পদিনা টেঙা মিঠা জ্বলা চাটনি এয়া বনাই ল'লোঁ মই মিক্সিত
পিচি এতিয়া মই এই কচু চব্জিখিনি এতিয়া হৈ গ'ল 10 মিনিটমানৰ হৈ যোৱাৰ পিছত একেবাৰে গোটাই হৈ গ'ল চব্জিটো কচু চব্জিটো গোটাই হৈ গ'ল এতিয়া দেখিছে মই এয়া এনেদৰে আপোনালোকে বনাই খাবচোন খুব যদি নাই খোৱা আপোনালোকে এনেদৰে বনাই খাবচোন খুব ভাল লাগে খুব টেষ্টি লাগে খাবলৈ বৰ সোৱাদ হয় আৰু ইমান গোটেইবিলাক বস্তু ঘৰতে যিহেতু থাকেই এতিয়া মই ইয়াত বাহিৰত আছোঁ কাৰণে কচু ঘৰত পাবলৈ নাই সেয়ে মই বজাৰৰ পৰা কিনি আনিবলগীয়া হৈছে কিন্তু আমাৰ গাঁৱৰ ঘৰবিলাকততো কচু বহুত পায়েই থাকেই সেইটো কাৰণে এয়া দেখিছে কালাৰটো ধুনীয়া হৈছে এনেকৈ এতিয়া মই এয়া কচু আজি ভাতৰ লগত এয়া পটল ফ্ৰাই বিশেষ একো নাই পটল ফ্ৰাই পদিনা জ্বলা মিঠা টেঙা চাটনি আৰু কচুৰ চব্জি এয়াই দেখিলে খাবলৈ সঁচাকৈ বহুত সোৱাদ হৈছিলে আপোনালোকে এনেদৰে বনাই খাই চাবচোন আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে মোক জনাবলৈ নাপাহৰিব যদিহে আপোনালোকে মোৰ চেনেলৰ নতুন হয় প্লিজ মোৰ চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব